এটি সমবেত সংগীত পৰিৱেশন কৰিব। আমাৰ যিখিনি প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি এই গীতৰ দ্বাৰাই আগবাঢ়ি আমাৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়লৈ স্বাগতম জনাইছো। সকলো ছাত্ৰীলৈ অশেষ ধন্যবাদ জনালো। এইবাৰ আমি মঞ্চ উদ্বোধনীৰ কাৰণে যিটো নৃত্যৰ দল আছিল তেওঁলোকক মঞ্চত আহিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনালো। যিহেতু আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ দেৰি হৈছে, সকলোখিনি সোনকালে ওলাই আহা।